everyone, welcome back to my another video. আজি আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকে দেখুৱাৰ কাৰণে যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজি মই বনাম কাচকলৰ সবজি বনাম বেহৰ দি আপোনালোকক দেখুৱাই আছো কেনেকৈ বনাম আপোনালোকে চাই থাকিব গোটে ভিডিওটো স্কিপ নকৰাকে তো আহক আপোনালোকক দেখুৱাই আছো কাচকল চাৰিটা মই লৈছো আজি কাচকলৰ সবজি বনাম হৰিহ দি কাচকল গিটা মই কাটিম এতিয়া টুকুৰা টুকুৰিকে কাটি লম বাকলি পেলাইছো এতিয়া কাটি ললো এইখিনি এতিয়া এইখিনি ধুই কেনে মই ৰেডি কৰিম আৰু হৰিহ অকমান ভিজাই থৈ দিছো এইখিনি মই মিক্সিত মাৰি লম পিয়াজ জলকীয়াৰ লগত একেলগে মিক্সিত এতিয়া মাৰি লম এইখিনি লৈকিনে এতিয়া মই বনাম আপোনালোকে চাই থাকিব ভিডিওটো সম্পূৰ্ণ এতিয়া হলে গম পাব মিক্সিত মাৰি ললো এইখিনি এতিয়া কেৰাহীটো মই গৰম হ'ব দিছো ইয়াত তেল দিছো অকমান এতিয়া এইখিনি ৰঙা পৰিলে ইয়াত হালধি গুড়ি অকমান জিৰা গুড়ি দিম দিকিনে ভুনিম তাৰ পিছত অকমান নিমখ দি কেনে পানী দিম হালধি গুড়ি দিলো আধা চামুচ অকমান পানী দিছো জিৰাৰ গুড়ি দিছো এতিয়া ইয়াত অকমান পানী দিম দিকিনে এইখিনি ভুনিম তাৰ পাছত কাচকলখিনি ইয়াত এৰি দিম পানী দিছো অকমান এইখিনি উতলিলে ইয়াত কাচকল কিটা চাৰি দিম ইয়াত এতিয়া কাচকল কিটা এৰি দিলো দিকিনে অকমান ভুনি লম এইখিনি ভুনি লিকেনে ঢাকনিখন মাৰি দিম অকমান সিজিব দিম অকমান হিজিছে প্ৰায় এতিয়া আৰু অকমান এইখিনি পানী শুকাই গলে এতিয়া আৰু দিম পানী হিঙি মাছ আনিছে এইকিটা কাটি লম কাটি কেনে বনাম কাচকলৰ সবজি হৈ গল প্ৰায় মাছকিটা কাটি ললো মই এতিয়া বনাম মিক্সিত মাৰি লোৱা পিয়াজ জলকীয়াখিনি কেৰাহীত দিছো এইখিনি ভুনি লম ৰঙা পৰিছে ইয়াত এতিয়া হালধি গুড়ি মছলা গুড়িখিনি দিলো মাছখিনি এতিয়া দিলো দি কিনে আলু দিলো একেলগে এইখিনি অকমান ভুনিম ভুনা হৈ গল এতিয়া জুলৰ পানী দিলো অকমান আলু দি জুল কৰিম কাৰণ মাইনা জুল খায় আৰু তিয়হ কাটি লৈছো মাছৰ সবজি হৈয়ে গল আজি ৰান্দাখিনি হৈ গল আপোনালোকৰ কেনেকুৱা লাগিল ভিডিওটো চাই কিনে কমেন্ট সেকশনত জনাই